আপোনালোকৰ কেনেকুৱা হ'ব বুলি ভাবি আছে? না যথেষ্ট আমি ভাল পাইছোঁ যিদৰে আমাৰ প্ৰাৰ্থীসকলে ফিল্ডত নামিছে, যিদৰে গোটেই দলৰ আমাৰ সতীৰ্থসকল, জ্যেষ্ঠসকল, সাংসদসকল, আমাৰ দলৰ একদম আমাৰ চেয়াৰমেন ইলেকশ্যন কমিটি, নিৰ্বাচনী কমিটি, সভাপতিসকল সকলোৱে আজি দলে বলে লাগিছে আৰু সেইকাৰণে দেখিছোঁ ৰাইজৰো বিশ্বাস কংগ্ৰেছ দলৰ প্ৰতি আৰু বৃদ্ধি হৈছে। ৰাইজৰ আৰু যেনেদৰে ৰাইজৰ বিশ্বাস কংগ্ৰেছ দলৰ প্ৰতি বৃদ্ধি হৈছে, মই অনুভৱ কৰিছোঁ যে বেলেগ দলৰ ভিতৰত এটা সংখ্যা সৃষ্টি হৈছে। তেওঁলোকৰ এটা অহংকাৰ আছিল, ভাবিছিল যে BTR নিৰ্বাচনত কংগ্ৰেছ দল কোনো ফেক্টৰে নহয়, কিন্তু এতিয়া লাহে 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 তেওঁলোকে দেখিছে আৰু বুজিছে আৰু অনুভৱ কৰিছে যে নহয়, কংগ্ৰেছ দল এটা সৰু নহয়, এটা বিশাল এটা ছিগনিফিকেণ্ট ফেক্টৰ আজি তাৰিখত BTR নিৰ্বাচনত পৰিণত হৈছে। BTC নিৰ্বাচনত আপোনালোকে বিশেষ ধৰ্মীয় জনগোষ্ঠীৰ ওপৰতে নিৰ্ভৰ কৰি নিৰ্বাচনী প্ৰচাৰ চলাই আছে। এই এলেকাত গৈ নিৰ্বাচন চলাই পীযুষ হাজৰিকাই দলৰ সামাজিক মাধ্যমত না চাওক, তেওঁলোকৰ কথাটো ক'বই, এইখিনি কথা আগতেও কৈছে, তেওঁলোকে ধৰ্ম নামত বিভাজন কৰাটো বিচাৰে আৰু আমি এই BTC অঞ্চলত ধৰ্ম নামত আমাৰ মাজত এনাজৰি থাকক, সম্প্ৰীতি থাকক, এয়া হ'ল আমাৰ উদ্দেশ্য। তো তেওঁ নিজৰ ৰাজনৈতিক আদৰ্শ, ৰাজনৈতিক সংস্কৃতি পালন কৰিছে। আমি ইয়াৰ মাজত, আমি মানুহৰ মাজত এনাজৰি থকাটো আমি বিচাৰিছোঁ। আৰু যোৱাকালি যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এনেকুৱা পাতল কথা ক'লে যে BTRৰ কিয় প্ৰয়োজন আছে, এই ধৰণৰ পাতল কথা আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। BTR গঠন কৰিবলৈ বহুত মানুহৰ তেজ গ'ল, প্ৰাণ গ'ল, আজি শ্বহীদ হ'ল, বহুত কষ্ট কৰি ৰাজ্য চৰকাৰ, কেন্দ্ৰ চৰকাৰ চুক্তি পৰ্যায়লৈ লৈ গ'ল। আকৌ তেওঁ নিজে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে BTR চুক্তি চহী কৰিছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই অলপ কিছু বছৰ আগতে তেওঁ নিজেহে BTR চুক্তি চহী কৰিছিল। এতিয়া মুখ্যমন্ত্ৰী ইনডাইৰেক্টলি কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ এই নিৰ্দেশটো তেওঁ সমালোচনা কৰিছে বা তেওঁ তুলংগা মন্তব্যৰে আজি তেখেতক এটা গোটেই প্ৰচেষ্টাটো জুমুলা আছিল তেনেধৰণে সজাবলৈ বিচাৰিছিল। তো আমি বাৰম্বাৰ দেখা পাইছোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এনেকুৱা কিছু কাম কৰি দিয়ে যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ গোটেই কথাবোৰ বিফল কৰি দিয়ে। তাৰ উদাহৰণ হ'ল যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া অসমত আহি প্ৰয়াত ভাৰত ৰত্ন সুধাকন্ত ডক্টৰ ভূপেন হাজৰিকাৰ গীতৰ সেই সংস্কৃতি আমাৰ মাজত আকৌ নিজৰ বক্তৃতাত পুনৰ স্থাপন কৰিলে। আৰু তাৰ 2 দিনৰ পিছত পীযুষ হাজৰিকা ডাঙৰীয়া এনেকুৱা কিছু ছ'চিয়েল মিডিয়া পোষ্ট কৰিলে যে ডক্টৰ ভূপেন হাজৰিকাৰ আদৰ্শ বিপৰীত। তো সেই টুইট যোগেদি গোটেই প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া ভূপেন হাজৰিকাৰ শতবাৰ্ষিকী যিখিনি কথা ক'লে, গোটেইটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেখেতৰ IT চেল পীযুষ হাজৰিকা ডাঙৰীয়াই ফ্লপ কৰি দিলে। একে যি BTR চুক্তি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া উপস্থিতিত চহী হ'ল, আজি সেইটো চুক্তি লৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কয় যে আৰু কিয় প্ৰয়োজন আছে, কিয়নো প্ৰয়োজন আছে। তো সেইকাৰণে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কিছুদিনৰ পৰা থৰক বৰক হৈছে। হ'ব পাৰে যে তেওঁ ইংগিত পালে কি কিছু মাহ পিছত তেখেতৰ মুখ্যমন্ত্ৰী চকীৰ পৰা আঁতৰাব আৰু সেইকাৰণে টকমক হয় আজি যি টি কথা ক'বলৈ আৰম্ভ কৰিছে। আচ্ছা, মুখ্যমন্ত্ৰীয়ে আৰু এটা ষ্টেটমেণ্ট দি আছে যে আপুনি সৰু আছে আৰু আপোনাক আমুল বেবী বুলি তেখেতে আপোনাৰ প্ৰতিক্ৰিয়া দিছিলে। মই সেইটোৱে কৈছোঁ যে কিছুদিনৰ পৰা আমি মুখ্যমন্ত্ৰী থৰক বৰক হোৱা দেখা পাইছোঁ। তেওঁ বয়সত মোতকৈ ডাঙৰ হ'ব পাৰে, কিন্তু আজিৰ তাৰিখত যিখিনি কথা কৈছে এজন মুখ্যমন্ত্ৰীক সেই কথাবোৰ আমি ভাবোঁ উপযুক্ত নহয়। আৰু তেওঁহে কথা অলপ সৰু ল'ৰাৰ দৰে হৈ আছে। তেওঁ বয়সত মোতকৈ ডাঙৰ হ'ব পাৰে, কিন্তু এইকেইটা দিন যিখিনি কথা কৈ আছে নাচৰ লৈ, BTR লৈ, এইবোৰ চব লৈ এতিয়া বয়সত মোতকৈ সৰু যেনহে লাগিছে। আচ্ছা, তেখেতে আৰু এটা কথা কৈছে যে আপুনি তেখেতে বাংলাদেশ যোৱাৰ কথা কৈছিলে। তেখেতে কৈছে যে বাংলাদেশ কিয় যাব নোৱাৰি, তাত ঢাকেশ্বৰী মন্দিৰ আছে, এই ধৰণৰ কথা কৈছে। আমিওতো জানো ক'ত ক'ত গৈছে, আৰু তাৰ বাহিৰে আৰু ক'ত ক'ত গৈছে চব জানো আমি। ক'ত ক'ত গৈছিল তেওঁ নিজে কওক, আমিও জানো। তেওঁ গোটেইখিনি কথা কোৱা নাই না, আমিও জানো ক'ত ক'ত গৈছে আৰু বাৰম্বাৰ গৈছে। বাৰম্বাৰ বাংলাদেশ গৈছে। বাৰম্বাৰ কিয় যাব লাগে?
ইমান বাংলাদেশ প্ৰেমী কিয় তেওঁ? এটা প্ৰশ্ন যে BTC নিৰ্বাচনৰ পিছত দেখা যায় যে পাৰিষদ কিনা বেচা চলে, দল বদলত দল চলে। যোৱা বছৰ আপোনালোকৰ একমাত্ৰ বিজয়ী সজল সিঙক তেওঁলোকৰ দলত সাঙুৰি ল'লে। এই বছৰ তেনেকুৱা কিবা আশংকা আছে নেকি? এইবাৰ আমাৰ প্ৰাৰ্থীসকল যথেষ্ট ভাল। আমাৰ প্ৰাৰ্থীসকল যদি আপোনালোকে চায়, তাত সমাজ সেৱক আছে, অৱসৰপ্ৰাপ্ত শিক্ষকসকল আছে, অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়া আছে, সমাজ সেৱকসকল আছে। এইবাৰ পাৰ্টীৰ তালিকা আমাৰ যথেষ্ট, আমি খুব চিন্তা কৰি আমি তেখেতক ৰাইজৰ মাজত প্ৰস্তুত কৰিছোঁ, আৰু সেইকাৰণে প্ৰাৰ্থীসকলৰ ৰাইজৰ মাজত গ্ৰহণযোগ্যতাটো আগতকৈ আৰু বেছি। আৰু সেইকাৰণে মই আজিৰ তাৰিখত আমাৰ প্ৰাৰ্থীসকলৰ লগত আমি দিনে ৰাতি আমি কথাখিনি পাতি থাকোঁ। আজিৰ তাৰিখত আমি বিচাৰোঁ, হাতত বেছি দিন নাই, আৰু অলপ কষ্ট কৰাৰ প্ৰয়োজন আছে। ধন্যবাদ, থেংক ইউ, ধন্যবাদ। আপোনালোকে কেইদিনমান আগৰ পৰাই কেইমাহমান আগৰ পৰাই নিৰ্বাচনত প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব লাগিছিল, এতিয়া বৰ্তমান আপোনালোকৰ আসন বোলে শূন্য। সেইটোৱে কৈ তেওঁ বুজি পাইছে যে অলপ মাহৰ আগৰ পৰা যদি আমি কামখিনি আৰম্ভ কৰিলোহেঁতেন, এতিয়া আজিৰ তাৰিখত কেনেকুৱা এটা প্ৰভাৱ আজি আমাৰ আৰু বৃদ্ধি হোৱাটো নিশ্চিত। যদি তৈয়াৰী আৰু আগৰ পৰা কৰে, আপোনালোকৰ ফলাফল আৰু ভাল হ'ব। কিন্তু সকলোকে বুজা উচিত যে আমাৰ এই কাম যে আমি বিটিআৰ অঞ্চলত কংগ্ৰেছ দলৰ পুনৰ জীৱিত আৰু শক্তিশালী কৰাটো আমি বিচাৰিছোঁ, এই কামটো ধাৰাবাহিক এটা প্ৰক্ৰিয়া। বিটিআৰ নিৰ্বাচনৰ পিছতো এই প্ৰক্ৰিয়াটো চলি থাকিব। তো অহা বিধানসভা নিৰ্বাচনতো আপোনালোকে চাব যে এইবাৰ কংগ্ৰেছ দল যিমান সবলভাৱে যিমান প্ৰস্তুতি দেখাইছে, অহা 15টা যে চিট আছে তাৰ ভিতৰত আৰু শক্তিশালী হ'ব। এইখিনিও কথা সকলোকে বুজাটো উচিত। ধন্যবাদ, থেংক ইউ।